পোহৰলৈ আহিল মুস্তাফা কামাল আজহাৰীৰ ভণ্ডামি মিছা প্ৰমাণিত হল মুস্তাফা কামালৰ প্ৰতিটো কথা নামাজ শব্দ কোৰাণৰ পৰা কোনোবাই যদি দেখাই দিব পাৰে মই 1 কোটি টকা দিম নামাজ কোৰাণত নাই ৰোজা কোৰাণত নাই নামাজ আৰু ৰোজা শব্দটো কোৰাণত নাই গতিকে নামাজ পঢ়িবও নালাগে ৰোজা ৰাখিবও নালাগে মৌলানা নুৰ আলম শইকীয়াই উদঙালে মুস্তাফা কামালৰ মিথ্যাচাৰ ইয়াৰ প্ৰত্যেকটো কথাই মিছা হয় আৰু কোনো কথাৰ ভ্যালু নাই কোনো কথাৰ ভিত্তি নাই ভিত্তিহীন কথা আপোনালোকে ইয়াৰ কথাত মনোযোগ দিবতো আপুনি নিজেই সন্দেহত পৰিব মুস্তাফা কামাল আজহাৰীক আপুনি নিশ্চয় চিনি পায় পবিত্ৰ কুৰাণ শৰীফৰ কথা কৈ শেহতীয়াকৈ চৰ্চাত আছে আজহাৰী পূৰ্বে কুৰাণত মূৰ্তি পূজাৰ কথা আছে বুলি উল্লেখ কৰিছিল আজহাৰীয়ে শেহতীয়াকৈ মুস্তাফা কামালে কৈছে যে কুৰাণত নামাজ ৰোজাৰ কথা নাই মধুমুল্লাই কৈ আছে মধুমুল্লাই কৈছে হি জিকি গল মধুমুল্লা কেনেকৈ জিকিলে তাৰ আউকাত আছে জিকাৰ মধুমুল্লাৰ আউকাত আছে জিকাৰ মধুমুল্লা বাবা তই ক'ত পঢ়ালি মই তাক ফোন কৰি আছো ৰ'ব মধুমুল্লাক তাৰ হি জিকিলে বোলে চালা মূৰ্খ হেল্ল' মধুমুল্লা নি তই হেল্ল' মধুমুল্লা এই তই ফোন কাটিছ কেলে ই ফোন কাটিছে চালা ই বোলে জিকিলে ই ফোন কল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে মধুমুল্লাই ফোন কাটিছে এতিয়া মই গুৱাহাটীত আছো মধুমুল্লা তই গুৱাহাটীত চাওঁ এবাৰ আহি চিঞৰ বাখৰ কৰি গুচি গ'লহি ঠিক আছে 1 ঘণ্টামান চিঞৰ বাখৰ কৰিলে পলালে ইয়াৰ পৰা লগে লগে গাড়ীত উঠিছে মূৰ্খ কেইটামানৰ লগত লৈ পেলাই অলপ চিঞৰ বাখৰ কৰিছে জিন্দাবাদ 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 চিঞৰিছে আৰু পলালে ইয়াৰ পৰা মধুমুল্লাক কৈছো মই আৰু অসমৰ মুল্লাবিলাকক কৈছো নামাজ শব্দ কোৰাণৰ পৰা ওলাই দিলে নামাজ 1 কোটি টকা দিম নামাজ শব্দ কোৰাণৰ পৰা ওলাই দিলে 1 কোটি টকা দিম নামাজ ৰোজা শব্দ কোৰাণৰ পৰা ওলাই দিলে 1 কোটি টকা দিম ৰোজা আৰু নামাজ পাৰিব কোনোবাই ওলাই দিবলৈ আছে কোনোবা এনেকুৱা মাৰ বেটা অসমত জন্ম লৈছে পঢ়িব নালাগে নামাজ কাৰণ নামাজ কোৰাণত নাই ৰোজা শব্দটো কোৰাণত নাই নামাজো নাই ৰোজাও নাই মুল্লাবিলাকে এৰে ফালতুমি কৰি আছিল ইমান দিনৰ পৰা আপোনালোকক লৈ কোনোবাই প্ৰমাণ কৰক যে নামাজ দন্তিয়া ন টাকাৰে না মটাকাৰে মা বৰ্গীয়া জ নামাজ আছে কোৰাণত দেখাব পাৰিব কোনোবাই লাইভত আহক লাইভত আহি দেখাওক চাওঁ মধুমুল্লাক লাইভত মাতি আছো এই মধুমুল্লা তই জিকিলি তোৰ ভয় লাগিছে কেলে সন্মুখত চাওঁ তই জিকিছো মানুহৰ ভয় লাগিছে কেলে এই তোৰ ভয় লাগিছে কেলে সন্মুখত আহিবলৈ কাৰণে মই বেলেগৰ নম্বৰ দি ফোন কৰিছো সি মোৰ নম্বৰ ব্লক কৰি থৈছে মই বেলেগৰ নম্বৰ দি ফোন কৰিছো লগে লগে ই ব্লক মাৰিছে তাক কনফাৰেন্সত ল'ব লাগিব আকৌ মাৰিছো ৰ'ব মধুমুল্লা বোলে জিকিলে ই গামোচা লৈছে তাক চুৰ কেইটামানে গামোচা দিছে তাক চুৰ কেইটামান যে বৰ্তমান ব্যস্ত হৈ আছে ব্লক কৰিলে চুৰ আছে নহয় চুৰেতো চুৰক গামোচা পিন্ধাবই চুৰে কি কৰিব চুৰক গামোচা পিন্ধাবই ডকাইতে ডকাইতক গামোচা পিন্ধাবই এইটো আমাৰ সমাজৰ পৰম্পৰা হয় এইটো পৰম্পৰাগতভাৱে আমাৰ সমাজত চলি আছে চুৰে সদায় চুৰক গামোচা পিন্ধায় ডকাইতে সদায় ডকাইতক গামোচা পিন্ধায় লুচ্চাই সদায় লুচ্চাক গামোচা পিন্ধায় মধুমুল্লা এটা চাৰ্টিফিকেট নথকা মই কালিলৈকে সময় দিছিলো নহয় তাৰ নামৰ পৰা আজহাৰী কাটিব লাগিব নহলে আমচু নেমচু আৰু যিমান আছে দল সংগঠন মই চাই ল'ম পিছত কিন্তু মই চাই ল'ম পিছত এইখন মুছলমান সমাজ হয় এইখন মুছলমান সমাজ অসমত এইখন মুছলমান সমাজ অসমৰ এইটো মুল্লা সমাজ অসমৰ য'ত চুৰ ডকাইতক গামোচা পিন্ধাব লুচ্চাক গামোচা পিন্ধাব ধৰ্ষণকাৰীক গামোচা পিন্ধাব এইটো সমাজ এইটোৱে সমাজ নেকি হজৰত মহম্মদে শিকাইছে এইবোৰ যে চুৰি কৰিলে তাক কি কৰিব লাগিব গামোচা পিন্ধাব লাগিব কালিৰ শ্ব'টো আপোনালোকে চাইছেনে আপোনালোকে যদি চাইছে কওক তাক চৰিয়াব বিচাৰিছিলো তাতে মই সাংবাদিকে ৰখালে নহলে তাতে দাঁত পেলাই দিলো হয় কালি মধুমুল্লাৰ চৰিয়াই মই ই 50 বছৰীয়া বুঢ়া মই 36ৰ মই এটা ল'ৰা এইজ মোৰ
তাতকে মই 10-15 বছৰ সৰু আছো একে চৰ মাৰিলে নহয় তাৰ মুখৰ এইফালৰ দাঁত ইফালে ইফালৰ দাঁত ইফালে হৈ যাব আৰু হি এই ৰজনীগন্ধা খাবলৈ কাৰণে তাত দাঁতে নাথাকিব এনেকুৱা চৰ মাৰিলো হয় তাক মই অকল দীক্ষিত দাই ৰখাই দিলে নহলে তাক মই চৰ মাৰিলো হয় নকলি কুৰাণ এখন আনিছে ডুপ্লিকেট এটা কুৰাণ আনি পেলাই ঢুকা দি আছে মোৰ সন্মুখতো ধৰা পৰিলে ডুপ্লিকেট কুৰাণটো সেইটো বিহাৰৰ কুৰাণ হয় বিহাৰৰ ডুপ্লিকেট কুৰাণ এটা লৈ আহিছে বিহাৰৰ কুৰাণ এখন বিহাৰত অৱতীৰ্ণ হৈছে এই কুৰাণখন বিহাৰৰ মোল্লা এজনৰ ওপৰত আপোনালোকে কওক মোৰ কথা বুজিবলৈ মানুহৰ ইয়াতে জ্ঞান লাগিব এই চৰ চাপৰিৰ কিছুমান সহজ সৰল ব্যক্তিয়ে মোৰ কথা বুজি নাপায় আৰু মধু মোল্লাৰ লগত যিবোৰ চুৰ আহিছিলে এই চুৰবিলাকেতো বুজি নাপায় মধু মোল্লাৰ লগত যিবোৰ চুৰ আহিছিলে এই চুৰবোৰে মোৰ কথা বুজিব সুলেইমানে মূৰ্তি বনাব দিছে সুলেইমানে কুৰাণত মূৰ্তি পূজা আছে সূৰা নম্বৰ 34 ভাৰ্ছ নম্বৰ 13 সুলেইমানে মূৰ্তি পূজা কৰিব দিছে সুলেইমান নবী হয় নবী সুলেইমান ইব্ৰাহিমতকৈও ডাঙৰ নবী হয় সুলেইমান গোটেই পৃথিৱীৰ ৰজা আছিলে গোটেই পৃথিৱীত সুলেইমানৰ ৰাজত্ব চলিছিলে অৱতাৰ সুলেইমানে মূৰ্তি বনাই মছজিদত ৰাখিব দিছিলে মাহাৰিব মেহৰাব মানে বোলে বিল্ডিং ই কয় মেহৰাব মানে বিল্ডিং আচ্ছা মেহৰাব মানে কি আপোনালোকে নাজানে মুছলমান সমাজে কওকচোন মেহৰাব মানে কি আমাৰ মুছলমান সমাজে মেহৰাব শব্দ বুজি নাপায় মেহৰাব কোনজন মুছলমানে মেহৰাব শব্দ বুজি নাপায় হে ইমাম সাহাবে ক'ত বহি খুতবা দিয়ে মছজিদত সেইটো মেহৰাব বুলি নকয় কুৰাণত সেই শব্দটো আহিছে মেহৰাব সুলেইমানে মেহৰাব বনাইছে অৰ্থাৎ মছজিদ বনাইছে আৰু কি কৰিছে আৰু মূৰ্তি বনাইছে মছজিদৰ ভিতৰত মূৰ্তি বনাইছে সুলেইমানে মছজিদৰ ভিতৰত মূৰ্তি বনাইছে চিন্তা কৰক সুলেইমানৰ সেই মছজিদবোৰ য'ত মূৰ্তি আছিলে সেয়া মা দুৰ্গাৰ মণ্ডপৰ দৰে আছিল মা দুৰ্গাৰ মণ্ডপ আৰু সুলেইমানৰ মছজিদ একেই আছিলে বুজি পালে এইটো কুৰাণত আছে ইয়াজআলুনা লাহু মা ইয়াশা মিন মাহাৰিব ওয়া তামাসিল সুলেইমানে কয় সুলেইমানে মূৰ্তি বনাইছে জিন মাতি আনি জিন চিনি পায় আপোনালোকে জিন মাতি আনি সুলেইমানে মূৰ্তি বনাইছে স্পষ্ট কুৰাণত আছে আৰু ইব্ৰাহিমে মানা কৰিছে মূৰ্তি পূজা কৰিবলৈ কোন মূৰ্তি ইব্ৰাহিম আৰু সুলেইমানৰ দেখোন কাজিয়া লাগি গ'ল এতিয়া সুলেইমানৰ কথা বেলেগ ইব্ৰাহিমৰ কথা বেলেগ কুৰাণত দেখোন কথাৰ কোনো ভেলুৱে নাই এটোৱে হ'ল এতিয়া ইব্ৰাহিমে মই হাজাৰবাৰ কৈছো ইব্ৰাহিমে মূৰ্তি ভাঙিব দিছে কিন্তু কোনবোৰ মূৰ্তি সেইবোৰ হৈছে সাধাৰণ মানুহৰ মূৰ্তি ভাঙিব দিছে ইব্ৰাহিমে সুলেইমানে মূৰ্তি বনাব দিছে কিন্তু সাধাৰণ মানুহৰ মূৰ্তি নহয় দেৱ দেৱীৰ মূৰ্তি এটোৱে পাৰ্থক্য ইয়াত সুলেইমান আৰু ইব্ৰাহিমৰ মাজত আজি যদি এইটো কথা নামানো তেতিয়া সুলেইমান আৰু ইব্ৰাহিমৰ কথা এজনে আনজনৰ লগত নিমিলিব আৰু ইমানখিনি ঘিউ মধুমুল্লাৰ নাই মধুমুল্লাৰ ইমান ঘিউ নাই আপোনালোকক মই এটা সুখৰ খবৰ দিওঁ কালি মই 10 জন মুল্লা মাতিছো 10 জন ফোন কৰিছে সাংবাদিকে 10 জন মুল্লাক বুজি পাইছেনে 10 জন মুল্লাক ফোন কৰিছে সাংবাদিকে সবৰে ভৰি কপি গৈছে ডাঙৰ ছানা মুল্লা সবকে আহিব দিয়া হৈছে কালি গুৱাহাটীত আৰু ময়ো এতিয়াই কৈ দিছো মই এতিয়া গুৱাহাটীত আছো আজিও আছো 1 কোটি টকা লাগে লৈ যোৱা আহি পলাই নহয় গুণ্ডাগিৰি কৰি নহয় মোৰ যুক্তি খণ্ডন কৰি 1 কোটি টকা লৈ যোৱা ইয়াৰ পৰা 1 কোটি টকা লৈ যাওক যুক্তি খণ্ডন কৰি গুণ্ডাগিৰি কৰি নহয় জেহাদীবোৰক লগত লৈ আহি নহয় মই অকলে আছো গুৱাহাটীত অকলে মোৰ লগত মাত্ৰ এজন মানুহ আছে আমি দুজন গুৱাহাটীত অকলে আছো ঠিক আছে এজন মানুহ আছে মোৰ লগত আৰু কোনো নাই মতা হ মই গুৱাহাটীৰ পৰা যোৱা নাইতো আৰু ইহঁতি পলালে ইয়াৰ পৰা গোটেইকেইটা পুলিচ দেখি পলাই গৈ চুৰক গামোচা পিন্ধাই আছে মই আচৰিত হৈ গলো চুৰক গামোচা পিন্ধাই আছে কসম সে আৰু মানিব লাগিব কিন্তু আমাৰ সমাজক মানিব লাগিব কিন্তু চুৰ কেইটামানে চুৰক গামোচা পিন্ধাই আছে লুচ্চা কেইটামানে গামোচা পিন্ধাই আছে
আমাৰ সমাজত এইবোৰে চলিব চুৰ ডকাইত আৰু লুচ্চাক সদায় সমৰ্থন কৰিব ভাল মানুহ নীৰৱ হৈ থাকিব আৰু সমাজখন এনেকৈ শেষ হৈ যাব এদিন এই সমাজখন এনেকৈ শেষ হৈ যাব এই সমাজত যোনে চুৰ হ'ব লুচ্চা হ'ব নহয় তাকে মানুহে গামোচা পিন্ধায় এয়া হৈছে আমাৰ সমাজ এয়াই হৈছে আমাৰ সমাজ এই সমাজত চুৰ আৰু লুচ্চাক মানুহে কি পিন্ধায় গামোচা পিন্ধায় বুজি পাইছে চুৰ আৰু লুচ্চাৰ সমাজ হয় আমাৰ সমাজ এই মোল্লা সমাজটো গোটেইখিনি লুচ্চা সমাজ হয় কাৰণ এই লুচ্চাই ঠিক আছে এই মধুমোল্লা এটা লুচ্চা ই বানেছা নামৰ ছোৱালী এজনীৰ জীৱন ধ্বংস কৰিছে একমাত্ৰ মই কালিৰ শত মানৱতা বজাই ৰাখি কথাখিনি কোৱা নাই ঠিক আছে বানেছা আহি থিয় হৈ দিব ইয়াত গুৱাহাটীত আহি থিয় হৈ দিব মাতাৰ লগে লগে ছোৱালীৰ জীৱন ধ্বংস কৰা এনেকুৱা লুচ্চাৰ পিছফালে যিবোৰ থিয় হৈ থাকে গোটেইবোৰ লুচ্চা হয় এনেকুৱা চুৰৰ পিছফালে যিবোৰ থিয় হৈ থাকে যি আজহাৰীৰ ডিগ্ৰী চুৰি কৰিছে তাৰ পিছফালে থিয় হৈ থাকে গোটেইবোৰ চুৰ হয় বুজি পাইছেনে এইবোৰ চুৰ আৰু লুচ্চাৰ সমাজ হয় এইবোৰ চুৰ আৰু লুচ্চাৰ সমাজ নামাজ পঢ়ে চল নামাজ প্ৰমাণ কৰ কোৰাণৰ পৰা নামাজ প্ৰমাণ কৰ কোৰাণৰ পৰা চাওঁ নামাজ প্ৰমাণ কৰ কোনোবাই কোৰাণত নামাজ দেখাই দিয়ক নামাজ কোৰাণত নাই অসমৰ ৰাইজক মই কম নামাজ পঢ়িব নালাগে কিন্তু মুস্তাফা কামালৰ এই দাবী কিমান সত্য আজহাৰীৰ এই দাবীৰ বিপৰীতে মৌলানা নুৰ আলম শইকীয়াৰ পৰা এনবি নিউজে জানিবলৈ বিচাৰিছিল আজহাৰীৰ এই কথাৰ সত্যতা আচলতে তেখেত স্বয়ম্ভু আজহাৰী স্বয়ম্ভু এগৰাকী আলিম মুস্তাফা কামাল আজহাৰী কোনো আলিম নহয় আৰু আমাৰ ইয়াতো সন্দেহ হয় তেখেত সঁচাকৈ আজহাৰী ডিগ্ৰীধাৰী হয়নে নহয় মৌলানা নুৰ আলম শইকীয়াই পোহৰলৈ আনিলে মুস্তাফা কামালৰ ভণ্ডামি নুৰ আলম শইকীয়াই জনোৱা অনুসৰি নামাজ আৰু ৰোজা হৈছে ভাৰতীয় শব্দ কিন্তু কোৰাণ শ্বৰীফ লিখা হৈছে আৰবী ভাষাত সেই কোৰাণত নামাজ আৰু ৰোজা বুলি উল্লেখ নাই কোৰাণত উল্লেখ আছে সিয়াম আৰু আছলাত বুলি সিয়াম মানে ৰোজা আৰু আছলাত মানে হৈছে নামাজ কোৰাণ শ্বৰীফত বাৰে বাৰে উল্লেখ আছে সিয়াম আৰু আছলাতৰ কথা নামাজ ৰোজা এইবিলাক হৈছে আমাৰ ভাৰতীয় মূলৰ শব্দ আমাৰ অসমবাসীয়ে অসমীয়া ভাষাত নিজৰ মাতৃভাষাত এইবোৰ ব্যৱহাৰ কৰে নামাজ ৰোজাক কোৰাণত কেনেকৈ দেখাব ইয়াৰ যিটো আৰবী মূল শব্দ সেইটো নিশ্চয় থাকিব কোৰাণত আৰবী যিটো নামাজৰ শব্দ আছে সেইটো হৈছে চলাত অসংখ্য স্থানত নামাজ সম্পৰ্কে কথা আছে পবিত্ৰ কোৰাণৰ যদি মই ক'ব পাৰোঁ সূৰা বাকাৰাৰ 110 43 সূৰা আনকাবুতৰ 45 নম্বৰ আৰু অসংখ্য আয়াতত নামাজৰ কথা আহিছে ৰোজাৰ যদি আমি ক'ব যাওঁ সূৰা বাকাৰাৰ 183 84 85 আৰু অসংখ্য আয়াতত ৰোজাৰ কথা আহিছে নামাজৰ আৰবী হৈছে চলাত আৰু ৰোজাৰ আৰবী হৈছে সিয়াম অথবা সৌম সিয়াম আৰু সৌম আহিছে অসমীয়া ভাষা এটা কোৰাণত কিয় আহিব অসমীয়া ভাষা এটা কোৰাণত নামাজ বুলি কিয় আহিব আমি ব্যৱহাৰ কৰোঁ আপুনি যদি আজি আৰবত যায় আৰবত গৈ যদি আপুনি কাৰোবাক সোধে বা কয় বোলে মই নামাজ পঢ়িম তাৰ মানুহে বুজি নাপাব নামাজটো হৈছে ভাৰতীয় মূলৰ এটা শব্দ তাত চলাত বুলি ক'লেহে বুজি পাব তদ্ৰুপ আমি যেনেকুৱাকৈ দোৱা কৰোঁ আল্লাহৰ ওচৰত এই দোৱাৰ কথাটোতো নামাজৰ কোৰাণত দোৱা বুলি উল্লেখ নাই দোৱা শব্দ আছে কিন্তু দোৱাৰ দ্বাৰা দোৱাক বুজোৱা হোৱা নাই যেটো আমি হাত উত্তোলন কৰি প্ৰাৰ্থনা কৰোঁ এইটোৰ কথা কোৱা হোৱা নাই তো এতিয়া ক'ব নেকি যে দোৱা নামাজ ৰোজা এইবিলাক কৰিব নালাগে আসলতে এইগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে বিকৃতি ঘটিছে এইজনৰ কথা সম্পূৰ্ণৰূপে অসমবাসীয়ে বৰ্জন কৰি চলা উচিত নতুবা এইবোৰ কথাৰ দ্বাৰা মুছলমানসকলৰ ইমান আমল নষ্ট হোৱাৰ আশংকা আছে মই আশংকা কৰিছোঁ আৰু অসমৰ যিসকল ইছলাম আৰু শৰীয়ত সম্পৰ্কে নিজেই অভিজ্ঞ হয় তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰা উচিত আৰু মানুহক ইয়াৰ পৰা আঁতৰাই ৰখা উচিত কোৰাণ শ্বৰীফক লৈ কিয় মিছা মাতিছে মুস্তাফা কামালে মুস্তাফা কামাল কাৰোবাৰ এজেণ্ট নেকি কাৰোবাৰ হৈ মুছলমান সমাজত বিভেদ সৃষ্টিৰ কাম কৰি আছে নেকি মুস্তাফাই গতিকে ইয়াৰ প্ৰত্যেকটো কথাই মিছা হয় আৰু কোনো কথাৰ ভ্যালু নাই কোনো কথাৰ ভিত্তি নাই ভিত্তিহীন কথা আপোনালোকে ইয়াৰ কথাত মনোযোগ দিবওতো আপুনি নিজেই সন্দেহত পৰিব আৰু হিন্দু মুছলমানৰ মাজত আপুনি গম নোপোৱাকৈ এটা ফাট মেলিব যিটো আমি কেতিয়াও কামনা কৰা নাই